আজি বতৰ ডাৱৰীয়া, অলপ অলপ বৰষুণ দি আছে। বহুদিনৰ পৰা পাৰ মাংস খাওঁ কৰি আছিলোঁ। সেয়েহে দেউতাই ঘৰতে থোৱা পাৰ পোৱালি এযোৰ আছিলে, তাকে চাফা কৰিলে। আৰু মৰ্ণিং উঠি মই চাহকাপ খায়েই বাকী ভোল, তাৰপিছত আদা নহৰু আৰু আলু জলকীয়া এনেকৈ কাটি ৰেডি কৰি থৈছোঁ। আচলতে মাৰ হাতৰ পাৰ মাংসৰ জোল ইমানেই টেষ্টি হয়, আমি গোটেইকেইটা ল'ৰা ছোৱালীয়ে মানে ভাল পাওঁ খাই। সেইকাৰণে ভাবিছোঁ আৰু মই জল্দি এইবিলাক চাফা কৰি থৈ যাতে মায়ে আহি বনাব পাৰে। আৰু বা যিহেতু গুৱাহাটীত থাকে, মই গুৱাহাটীও যাব লাগিব, সেইকাৰণে মানে জল্দি বনাব দিছোঁ আৰু তেতিয়া বাৰ কাৰণে লৈ যাব পাৰোঁ গুৱাহাটীলৈ। নহ'লে তাই আকৌ হাহাকাৰ কৰিব নহয় বোলে ঘৰৰ পৰা তই খালি বুলি। সেয়ে আৰু যোৱাকালি যিহেতু যোগান আছেতো ঠিক আছে, কাৰণ তাইৰ কাৰণে অলপ মাহ প্ৰসাদ লৈছোঁ আৰু খৰি এতিয়া অলপ খাৰলি দিছিলে, তাকে ভাবিছোঁ তাইৰ কাৰণে লৈ যাওঁ। আৰু যোৱাকালি যিহেতু আমি কলা কচু, মধুলেং পাত আৰু মচন্দৰী পাত খাইছোঁ, তাইৰ কাৰণে লৈ লৈছোঁ। আৰু পিঠাগুড়ি আছে, পিঠা খাবৰ কাৰণে অলপ ধুনীয়াকৈ ভাত এসাঁজ খালোঁ পাৰ মাংসৰে। খাই দিয়ে এইখিনি তাইৰ কাৰণে ভাত লৈ ল'ব। আৰু এতিয়া মই গুৱাহাটী যাব লাগিব। এইখিনি আছিলে, পাই যায় আছিলে।